নমস্কাৰ বন্ধুসকল আপোনালোকৰ ইনষ্টাগ্ৰামৰ পোষ্টৰ লাইক হাইড কৰিব যদি বিচাৰিছে অৰ্থাৎ লুকাব যদি বিচাৰিছে তেন্তে ভিডিঅটো সম্পূৰ্ণৰূপে চাওক কিয়নো আমি ইনষ্টাগ্ৰামত কিবা পোষ্ট কৰিলে কম লাইক আহিলে বা লাইকৰ সংখ্যাটো আমি অন্যক দেখাব টান পাওঁ সেয়ে ইনষ্টাগ্ৰামে এটা আপডেট আনিছে যে আমি ইনষ্টাগ্ৰামৰ লাইকবোৰ হাইড কৰিব লাইকবোৰ হাইড কৰিব পাৰো এতিয়া কথা হল আপোনালোকে মোক ইনষ্টাগ্ৰামত যদি ফলো কৰা নাই ফলো কৰি দিয়ক লিংকটো ডেসক্ৰিপচনত থাকো মোৰ ইউজাৰ আইডি হল বিতবনদাস বিডি এতিয়া কথাটো হল আমি লাইকটো হাইড কৰিব লাগে এই কাৰণে মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ড দেখাই আছো আপোনালোকে স্ক্ৰীন ৰেকৰ্ডটো চাই লওক তেতিয়া বুজি পাব ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅটো লাইক আৰু ভিডিঅটো শ্বেয়াৰ কৰক এইটো মোৰ একাউণ্টটো মই এনেকৈ মানে আনিছোঁ তাৰপিছত আপোনালোকে যোনখন ফটোৰ লাইকটো হাইড কৰিব বিচাৰিছে এইখন ফটোৰ লাইক আছে 31 এইটো মই হাইড কৰিব বিচাৰিছোঁ এনেকৈ আপোনাৰ লাইকটো চালে চাব পাৰে 3 ডট দেখিছেনে ওপৰত এই 3 ডট তাৰপিছত লাষ্ট শেষৰ পৰা 2 নম্বৰটো ক্লিক কৰি লাইকটো হাইড কৰিব পাৰি আৰু যদি আনহাইড কৰিব পাৰিছে যদি দেখাব বিচাৰিছে তেনেহ'লে আনহাইড ক্লিক কৰক এনে লাইকখিনি দেখুৱাতে থাকে মানে কাউণ্টেড থাকে আপোনালোকে পিছত যদি আনকাউণ্টেড কৰিব বিচাৰে তেতিয়াহে এনকে হাইড কৰি দিয়ক তাৰপিছত ইফালে আনহাইড কৰিব পাৰিব ইটোৱে পদ্ধতি বেছি টান পদ্ধতি নাছিল আপোনালোকে মোক খালি কমেণ্ট কৰি জনাই দিয়ক বুজি পালে নে পা নাই এনেকুৱা পদ্ধতি 3 ডটত ক্লিক